মেখেলা চাদৰ ৰেডি কৰিলোঁ আমাৰ দীপ্তিৰ স্কুলত যাবলৈ। যিহেতু স্কুলত আজি ফ্ৰেছাৰ্ছ ডে পাতিছে, মই হ'লোঁ ৰেডি স্কুলত যাবলৈ মেখেলা চাদৰ পিন্ধি ফ্ৰেছাৰ্ছ ডে চাবলৈ। আহক আপোনালোককো অলপ দেখুৱাম। মই চেণ্ডেল উলিয়াই যাবলৈ ৰেডি বাহিৰলৈ। যিহেতু আমাৰ নিকেতনত হাই ছেকেণ্ডেৰী খোলা 2 বছৰ নতুন হৈছে, নতুনকৈ এইবাৰ প্ৰথম ফ্ৰেছাৰ্ছ ডে পাতিছে। আহকচোন অলপমান আপোনালোককো ভিডিঅ'ৰ জৰিয়তে দেখাওঁ। এয়া আমাৰ নতুন ল'ৰা ছোৱালী কোৰ্ছ গাই আমাৰ ফ্ৰেছাৰ্ছ ডে আৰম্ভণি কৰিছে। মই আপোনাক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক ইমান ধুনীয়াকৈ গীত পৰিৱেশন কৰিছে। এয়া আমাৰ নতুন ছাত্ৰ ছাত্ৰী হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। এয়া আমাৰ নৃত্য, এনেদৰে নৃত্য উপভোগ কৰক। নতুন নৃত্য